বন্ধুসকল, গুৱাহাটী বেলতলাৰ পৰা আজি তৃতীয়টো ব্লগ ৰাতিৰ পূজাৰ কিছু ভাল লগা দৃশ্য আপোনালোক সকলোকে দেখুৱাবলৈ আজি পুনৰ এবাৰ বেলতলাৰ ফালে ওলাই আহিছোঁ। যোৱাকালিৰ তুলনাত আজি নিশা গুৱাহাটীৰ বহু হাজাৰ হাজাৰ মানুহ পূজা চাবলৈ বুলি ওলাই আহিছে। তাৰমানে আপোনালোকে এবাৰ চাই যাওক, ভিডিঅ'টো গম পাব। বিপৰ্যস্ত জীৱনো হৈ পৰিছে ৰঙী। হাজাৰ মানুহখিনিৰ মাজত এজন ময়ো আছোঁ দিয়ক। কি বুলি কয়, দিনতো আহিছিলোঁ, কিন্তু আমাৰ গাঁওবিলাকত যেনেকৈ দিনত মানুহ দুনুহৰ ভিৰ দেখিবলৈ পোৱা যায় না, তেনে ইয়াত ভিৰ গুৱাহাটীত একেবাৰে দেখি পাবলৈ দিনত পোৱাই নাযায়। আনকি পিষ্টল, বেলুন, পুতলা বিক্ৰী কৰা দোকানীবিলাকো দিনত দোকান নিদিয়ে, একদম ৰাতিয়ে চবেই আৰামছে আহি যায়। তো তেনেকৈ সকলোৱে এনেকৈ পূজা আৰম্ভণি হওঁতে 10-15 মিনিটমান বৰষুণ দিলে। 10-15 মিনিট পূজা আৰম্ভণি হোৱাই নাই, 10-15 মিনিটমান বৰষুণ দিলে। গোটেই মানুহ শ্বপিং মল, ৰাজপথৰ কাষে কাষে থকা দোকানবিলাকত যিমান য'তে যি সুবিধা পাইছে, যোনে যেনেকৈ সুবিধা পাইছে সোমাই গৈছে আৰু। তো পূজা অলপ বেয়া হ'ল এবাৰ। আজিৰ দিনটোত অলপ বেয়া বুলি ক'ব লাগিব। বৰষুণ নিদিয়া অৱস্থাততো 4ভাগৰ 3ভাগমান মানুহে গোটেই দোকানৰ বস্তুবিলাক চাই কিনি ঘূৰি ফুৰিছিলে। তো যেতিয়া বৰষুণ দিলে, বেছিভাগ মানুহেই পূৰা বৰষুণৰ তিতাৰ ভয়ত দুৰ্গা দেৱীৰ মণ্ডপলৈ সোমাই গৈছে। তো চবৰে গাত ভক্তিভাৱ জাগি গৈছে। বন্ধুসকল, বেছি কথা নকওঁ দিয়ক, অলপ চলপ আপোনালোকে শুনি লওক। ডাইৰেক্ট অৰিজিনেলকৈ ভইচটো দি দিছোঁ, অলপ কিমান কি হৈছে চাওক অলপ। এখন কিবা লাইট চাইট কিবা জ্বলাইছে, তেনেকৈ পূৰা আগুৱাই গৈ থাকিলোঁ। তো আগত আৰু বহুত কিবাকিবি মানুহ দেখিলোঁ, ফিল্ম দেখুৱাইছে, ষ্টপ ৰেপ, কিবা বহুত কিবাকিবি আৰু চাই থাকক আপোনালোকে। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্ৰথম মোৰ ভিডিঅ'বিলাক চাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বিলাক লাইক কৰি দিব আৰু কমেণ্ট কৰিব আপোনালোকে ক'ৰ পৰা চাইছে, কি কথা, আপোনালোক কোন জিলাৰ পৰা চাইছে আপোনালোকে জনাবলৈ নাপাহৰিব। তেনেকৈ অলপ গান চান বাজিলে, তো গান চান বজাৰ মাজতে আৰু অলপ আগুৱাই গৈ বহুতখিনি আৰু দেখুৱাবলৈ আছে। আপোনালোকক দেখুৱাই আছোঁ। এইটো বিশাল মাৰ্কেটৰ সন্মুখৰখিনি এনেকুৱা মানুহ ভিৰ হৈ গৈছে। পূৰা শ্বপিং মলতো সোমাইছে, কাপোৰ কিনিছে চবেই। কোনোবা বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডবিলাকক কাপোৰ কিনি দিছে। বাকী বৰষুণত দিয়া সময়ত কিন্তু প্ৰায়ভাগ ছোৱালী মানুহে এইটো অৱস্থা বেয়া হৈ গৈছিলেগৈ। কাৰ মেকআপ কি খতম হৈ গৈছে ঠিকনা নাই। বয়ফ্ৰেণ্ডক চাগে চিনিয়ে নাপাব কোনজনী, যদি হাতখন এৰি দিয়ে গাৰ্লফ্ৰেণ্ডক চাগে চিনিয়ে নাপাব, যেনেকুৱা মেকআপত আহিছে ছোৱালীবিলাক। এনেকৈ এইফালে মিঠাই দোকানত কিবা গেছ টাইপৰ দিছে লুগুৱাবৰ কাৰণে নেকি, ধোঁৱা ওলাই আছে পূৰা। এইফালে আগৰ ফালে গ'লে আপোনাৰ হেৰি পাব, গণেশগুৰি ফালে যোৱা ৰাস্তা আছে। তেনেকৈ পূজাৰ নামত মিঠা পান এখনকে চুবাই গৈ থাকিলোঁ আৰু আগৰ ফালে অলপ দেখুৱালোঁ মানুহখিনি। ইয়াততো মানুহৰ ভিৰেই দেখুওৱা নাই, আৰু লাষ্টৰ ফালে দেখিবলৈ পাব মানুহৰ ভিৰ কেনেকুৱা। বন্ধুসকল, যিমানখিনি দোকান দেখিলোঁ, সকলো দোকানখিনিৰ ভিতৰত এইখন দোকানে অলপ চকুত চৰহা হৈছে। বস্তুবিলাক দেখিবলৈ অলপ জিলিক জালাক হৈছে। বাকী ছোৱালীবিলাকে বেছিভাগ আহিছে, কাষ্টমাৰ ছোৱালী আৰু। বাকী এয়া কমিটিসকলে অলপ ফিল্মো দেখুৱালে, শ্বৰ্ট ফিল্ম। মানুহৰ পৰা ভিৰ লাগি গৈছিলে, চবেই ভাবিছিলে কিবা ফিল্ম দেখুৱাব নেকি। আমি ৰখি আছোঁ, ঘণ্টা ৰখি আছোঁ। অকল শ্বৰ্ট এডভাৰটাইজ দেখুৱাই আছে, কিবাকিবি ষ্টপ ৰেপ, তাৰপিছত এনেকুৱা ধৰণৰ কিছুমান এডভাৰটাইজ, কাৰ্টুন, পুতলা ধৰণৰ খেল দেখুৱাই আছে। চব মানুহ লাষ্টত কৈ গৈছে, ধেই কি দেখুৱাই আছে ইমান টাইমত। আৰু মানুহ মই অলপ কেমেৰাটো দাঙি দিছোঁ, মানুহ দেখিবলৈ পাইছে পূৰা মানুহ হাজাৰ মানুহ জমা হৈ গৈছিলে সেইটো সময়ত। বহুতে ভাবিছিলে কিবা ফিল্ম দেখুৱাব বুলি ফ্ৰীতে। শেষ, ফিল্ম শেষ, খতম। তো বন্ধুসকল, আৰু বেছি নকৰোঁ, আৰু বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ। ইমান দীঘলীয়া কৰিলে সকলোৱে আমনি পাব দিয়কচোন। কি বুলি কয়, ঠিক আছে আজিলৈ ইমানেই দিয়ক। কাইলৈ আকৌ দেখুৱাম, কাইলৈ বেলেগ এটা জেগালৈ যাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, যোনে মোৰ চেনেলটো নতুনকৈ আহিছে বা মোৰ চেনেলটো কেতিয়াও অহা নাই বা চোৱা নাই ভিডিঅ', আজি যোনে চাইছে, তো তেওঁলোকে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বিলাক লাইক কৰি দিব। তো বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ। ধন্যবাদ নহয়, ধন্যবাদ।